অৰুণোদয় আঁচনিৰ নতুন এটা আপডেট লৈ আহিছোঁ। সেইটো আপডেট হ'ল যিহেতু অৰুণোদয় আঁচনিৰ পইচা প্ৰতি মাহৰ 10 তাৰিখে সোমাই যায়। যিহেতু এই মাহৰ 10 তাৰিখ পাৰ হৈ গ'ল, এতিয়ালৈকে কিন্তু আপোনালোকৰ একাউণ্টত অৰুণোদয় আঁচনিৰ পইচা সোমোৱা নাই। এতিয়া অৰুণোদয় আঁচনি বন্ধ হৈ গ'ল নেকি, বা আপোনালোকৰ একাউণ্টত কিহৰ কাৰণে অৰুণোদয় আঁচনিৰ পইচা সোমোৱা নাই, বা আপোনালোকৰ নামটো কৰ্তন কৰা হ'ল নেকি, বা আপোনালোকে কোন মাহৰ পৰা অৰুণোদয় আঁচনিৰ পইচা লাভ কৰিব, মই আছে এইটো ভিডিঅ'ত অৰুণোদয় আঁচনিৰ সম্পূৰ্ণ প্ৰচেছ ষ্টেপ বাই ষ্টেপ জনাই দি আছোঁ যে আপোনালোকৰ কিহৰ কাৰণে আপোনালোকৰ একাউণ্টত অৰুণোদয় আঁচনিৰ পইচা সোমোৱা নাই, আৰু আপোনালোকৰ একাউণ্টত কোন মাহত অৰুণোদয় আঁচনিৰ পইচা সোমাব, A to Z সম্পূৰ্ণ প্ৰচেছ ষ্টেপ বাই ষ্টেপ জনাই দি আছোঁ। আপোনালোকে জানিবলৈ হ'লে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই ল'ব, স্কিপ নকৰাকৈ। আৰু যদি আপোনালোকে মোৰ চেনেলত নিউ হয়, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিব। যিসকলে অৰুণোদয় আঁচনিৰ পইচা প্ৰতি মাহে লাভ কৰি আছিল, প্ৰতি মাহে কিন্তু 10 তাৰিখ অহাৰ লগে লগে সকলোৰে একাউণ্টত অৰুণোদয় আঁচনিৰ পইচা সোমাই গৈছে। কিছুমানৰ একাউণ্টত কিন্তু 10 তাৰিখৰ আগতে অৰুণোদয় আঁচনিৰ পইচা সোমাই যায়। এতিয়া যিহেতু এই মাহৰ 10 তাৰিখ পাৰ হৈ গ'ল, এতিয়ালৈকে কিন্তু আপোনালোকৰ একাউণ্টত অৰুণোদয় আঁচনিৰ পইচা সোমোৱা নাই। কিহৰ কাৰণে আপোনালোকৰ একাউণ্টত অৰুণোদয় আঁচনিৰ পইচা সোমোৱা নাই, বা আপোনালোকৰ অৰুণোদয় আঁচনিটো বন্ধ হ'ল নেকি, সম্পূৰ্ণ প্ৰচেছ জানি লওক। যিহেতু অৰুণোদয় আঁচনিৰ পইচা আগত সকলোৱে লাভ কৰি আছিল, যিসকলে অৰুণোদয় আঁচনি পোৱাৰ যোগ্য নহয় সেইসকলে অৰুণোদয় আঁচনিৰ পইচা লাভ কৰি আছিল। যিহেতু আগত এইবিলাক নাম ভেৰিফাই কৰা নাই বা সম্পূৰ্ণ ভেৰিফাই কৰা নাই, যিসকল মানুহে অৰুণোদয় আঁচনি পাব লাগে বা ধনী মানুহো আছে, সেইসকলে অৰুণোদয় আঁচনি আগত ভুৱা বহুতো লোকে পাই আছিল। এতিয়া কিন্তু এইবাৰ জুন মাহত অৰুণোদয় আঁচনিৰ পৰ্টেলত আহি চেক কৰিছিল, যিবিলাকে অৰুণোদয় আঁচনি পাব নালাগে সেইসকলে অৰুণোদয় আঁচনি লাভ কৰি আছিল। এই হিচাপে কিন্তু জুন মাহ জুলাই মাহত কিছুমানৰ একাউণ্টত অৰুণোদয় আঁচনিৰ পইচা সোমোৱা নাই। এতিয়া যিসকলৰ একাউণ্টত জুন মাহত আৰু জুলাই মাহত অৰুণোদয় আঁচনিৰ পইচা সোমোৱা নাই, এতিয়া কিন্তু সেইসকলে আৰু পঞ্চায়তত ডকুমেণ্ট জমা কৰিছিল অৰুণোদয় আঁচনি পোৱাৰ কাৰণে, যে মই অৰুণোদয় আঁচনি পোৱাৰ যোগ্য হয়, মই অৰুণোদয় আঁচনি পাব লাগে। সেই হিচাপে এতিয়াও চৰকাৰৰ পৰা ভেৰিফাই কৰিব পৰা নাই। আৰু যিসকলে এইবাৰ অৰুণোদয় আঁচনি 3.0 নতুনকৈ আবেদন কৰিছিল, এতিয়া কিন্তু অৰুণোদয় আঁচনি সম্পূৰ্ণ ভেৰিফাই হোৱা নাই। এতিয়া কিন্তু আপোনালোকৰ নামবোৰ সম্পূৰ্ণ ভেৰিফাই হৈ যাব আগষ্ট মাহৰ ভিতৰত। তাৰপিছত আপোনালোকে অৰুণোদয় আঁচনিৰ পইচা পাব। এতিয়া কিন্তু যিসকলৰ একাউণ্টত জুন মাহত আৰু জুলাই মাহত অৰুণোদয় আঁচনিৰ পইচা সোমোৱা নাই, এতিয়া কিন্তু আগষ্ট মাহত অৰুণোদয় আঁচনিৰ ভেৰিফিকেশ্যনৰ কাম আৰম্ভ হৈ যাব, বা আৰম্ভ হৈ গৈছে অলৰেডি। প্ৰতিটো গাঁৱে গাঁৱে কিন্তু অৰুণোদয় আঁচনিৰ গাঁৱত যাই আপোনাৰ ঘৰত যাই চেক কৰিব যে আপোনালোকে অৰুণোদয় আঁচনি পোৱাৰ যোগ্য হয় নে নহয়। এতিয়া আপোনাৰ গাঁৱত চেক কৰিব, আপোনালোকৰ নামটো চেক কৰিব, তাৰপিছত কিন্তু আপোনালোকে অৰুণোদয় আঁচনিৰ পইচা লাভ কৰিব। এটা কিন্তু অৰুণোদয় আঁচনিৰ লিষ্ট আহি গৈছে, এটা কিন্তু লিষ্ট বনাইছে আপোনাৰ পঞ্চায়তৰ পৰা, যে কোনসকল লোকে অৰুণোদয় আঁচনি পাব লাগে। লিষ্টটো অলৰেডি বনোৱা হৈ গৈছে। এতিয়া কিন্তু লিষ্ট অনুযায়ী আপোনালোকে ঘৰে ঘৰে চেক কৰিবলৈ আহিব যে আপোনালোকে অৰুণোদয় আঁচনি পোৱাৰ যোগ্য হয় নে নহয়। তাৰপিছত যেতিয়া আপোনালোকৰ নামটো ভেৰিফাই হৈ যাব, তাৰপিছত আপোনালোকে অৰুণোদয় আঁচনিৰ পইচা লাভ কৰিব। কথা হ'ল যিসকলে এতিয়া অৰুণোদয় আঁচনিৰ লিষ্টটো চোৱা নাই, সেইসকলে আজিকে লিষ্টটো চাই লওক যে আপোনালোকৰ নামটো ভেৰিফাই হৈছে নে হোৱা নাই, বা আপোনালোকৰ নামটো লিষ্টত আহিছে নে অহা নাই। কেনেকৈ আপোনালোকে অৰুণোদয় আঁচনিৰ লিষ্টটো চেক কৰিব। আপোনালোকে লিষ্টটো অনলাইনত নাপাব। যদি আপোনালোকে আপোনাৰ নামটো লিষ্টটো চাব বিচাৰে, তেনেহ'লে আপোনালোকে আপোনাৰ পঞ্চায়তত যাব লাগিব। আপোনালোকে সেইটো লিষ্ট অনলাইনত নাপাব। আপোনালোকে আপোনাৰ পঞ্চায়তত যাই লিষ্টটো চেক কৰিব যে আপোনালোকৰ লিষ্টত নামটো আহিছে নে অহা নাই। যদি আপোনালোকৰ নামটো বা আপোনাৰ নামটো লিষ্টত থাকে, তেনেহ'লে আপোনালোকৰ ঘৰত অৰুণোদয় আঁচনিৰ অফিচাৰ চেক কৰিবলৈ আহিব। তেতিয়া আপোনালোকৰ জিঅ'টেক হৈ যাব। তাৰপিছত কিন্তু আপোনালোকে অৰুণোদয় আঁচনিৰ পইচা ছেপ্টেম্বৰ মাহৰ 14 তাৰিখে লাভ কৰিব। আগষ্ট মাহত কিন্তু সম্পূৰ্ণ অৰুণোদয় আঁচনি ভেৰিফাই হৈ যাব। তাৰপিছত আপোনালোকে ছেপ্টেম্বৰ মাহৰ 17 তাৰিখে অৰুণোদয় আঁচনিৰ পইচা লাভ কৰিব। আজি কিন্তু অৰুণোদয় আঁচনিৰ নতুন আপডেট আহি গৈছে পে'মেণ্টৰ কাৰণে। আপোনালোকে ছেপ্টেম্বৰ মাহত অৰুণোদয় আঁচনিৰ পইচা একেলগে